Hello everyone, welcome to my new video. আজি আমি এটা পৰ্কৰ ৰেচিপি বনাম যেটো ত্ৰিপুৰা ষ্টাইলত ফেমাস। এই ৰেচিপিটো বনাবলৈ প্ৰথমতে আমি এটা বাচনত গৰম পানী ল'ব লাগিব। অলপ উতলি থকা পানীত আমি মাংসখিনি দি দিম। মাংসখিনি প্ৰথমতে ডাঙৰকৈ দিম। এতিয়া নিজৰ জোখ অনুযায়ী নিমখ ইয়াত এড কৰি দিম। তাৰ পিছত আমি লৰাই দিম যাতে নিমখখিনি সোমাই যায়। মাজে মাজে আমি ইয়াক চাই থাকিম উতলিছে নে নাই। 5-6 মিনিটৰ পিছত আমি পুনৰ চাম। এতিয়া দেখিছেনে ভিডিঅ'ত দেখাৰ দৰে মাংসখিনি সম্পূৰ্ণৰূপে সিজি গৈছে অৰ্থাৎ বইল হৈ গৈছে। আপোনালোকে চাই থাকিব বইল হৈছে নে নাই, সিজিছে নে নাই, নহলে চাটনিটো কেঁচা কেঁচা হৈ থাকিব। মাংসখিনি এখন প্লেটত কাঢ়ি আনি সৰু সৰুকৈ কাটি লম যাতে চাটনি হিচাপে মাংসখিনি মিলি যায়। যদি ডাঙৰ ডাঙৰ হৈ থাকে খাবলৈ ভাল নালাগিব। যিমান পাৰে সৰু কৰি কাটিব। এই ৰেচিপিটো ত্ৰিপুৰা ষ্টাইলত বনোৱা হয়, গতিকে ইয়াত কোনো ধৰণৰ মা মছলা প্ৰয়োগ কৰা নাযায়। এখন কেৰাহীত কেইটামান জলকীয়া ভাজি লম। শুকানে ভাজিম, কোনো তেল ব্যৱহাৰ নকৰোঁ। জলকীয়াকেইটা দি যোৱালৈকে ভাজি থাকিম। তাৰ পৰা জলকীয়াকেইটা কেৰাহীৰ পৰা নমাই এখন প্লেট বা কাঁহীত আমি মোহাৰি লম যাতে ইয়াৰ জলকীয়া জ্বলাটো সম্পূৰ্ণৰূপে বাহিৰ হৈ ওলাই আহে। আমি মোহাৰি লম যিহেতু চাটনিত মোহাৰিলে মাংসখিনি ফেন খাই যাব। এতিয়া এখন প্লেটত মাংসখিনি লৈ তাৰ ওপৰত পিঁয়াজ দি দিম। পিঁয়াজ দিয়াৰ পিছত ইয়াত আমি আদা এড কৰিম, জলকীয়া এড কৰিম। যদি আপোনালোকৰ ওচৰত ধনিয়া থাকে, ধনিয়া পাত থাকে, কেঁচা ধনিয়া, তেন্তে ইয়াত এড কৰি দিব। মোৰ ওচৰত নাই গতিকে মই নিদিলোঁ। আপোনালোকৰ ওচৰত থাকিলে দি দিব, এইটো দিব লাগে। তাৰ পিছত গোটেই মাংসখিনি মোহাৰি পেলাব অৰ্থাৎ মিক্স কৰি পেলাব যাতে জলকীয়াৰ জ্বলাটো সোমাই পৰে মাংসৰ ভিতৰত, পিঁয়াজখিনি মিক্স হৈ যায়। নিমখ যদি দৰকাৰ হয় দিব। আমি যিহেতু বইল কৰোঁতে দিছিলোঁ গতিকে আমাক প্ৰয়োজন নহয়। গতিকে আপোনালোকক যদি দৰকাৰ হয় তেতিয়াহ'লে দি ল'ব। চাওকচোন কিমান ধুনীয়া হৈছে। ৰেচিপিটো খাবলৈ খুবেই সুন্দৰ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাবচোন মোক। ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ কিন্তু নাপাহৰিব।